Halo. Video lari kan lari. Kalau berarti buah boleru kiman baki. berarti buah boleru besi kau ini bukan? Oh betul. Oh dikau ni hujan kumar itu ni, dok ni ke hujan itu ni. Khosa kalau itu khoa pupaka khor heuli kirone আজি মথুরার চতুর্দিকে সুশোভিত কৰি তুলিছে আজি মথুরার সমস্ত সজাই আনন্দ উদ্মাদিত হৈছে বনৰ পশু পক্ষী গছ গছনিও আনন্দ তাত মহাৰা হৈছে কালকেতু কিন্তু কালকেতু মহাৰাজ ইমানবোৰ আনন্দৰ মাজত যেন আজি এই কংসৰ বুকুত নিৰানন্দৰে বাস কৰিছে কালকেতু যাৰ লগত মই এই ৰাজ কাৰেঙত ডাঙৰ দীঘল হৈছো তাইও আজি গুচি যাব দূৰ দূৰণিলৈ কালকেতু মহাৰাজ কাক মই ভগ্নী বুলি কৰিম সম্বোধন কালকেতু মহারাজ দৈব জয়ন্তৰ বিবাহৰ ক্ষণতে আপোনাৰ জীৱনে বেজাৰ লাগিছে খাবৰ তদতকৈ কোনো গুণেই কম নহয় সঁচাকৈ দৈৱকে আইন আছিল এই মথুৰাৰে ৰাজ লক্ষ্মী সঁচা কালকেতু বহুদেৱ দৈৱকীৰ বিবাহ কাৰ্য সুচৰূপে হল সমাপন কন্যা সম্পদান কি যে মৰ্মান্তিক এই নিষ্ঠুৰ কিহে যেন অকস্মাতে আহি কৰিছে আঘাত কালকেতু মহাৰাজ বৰ কন্যা বিদায়ৰ হেতু প্ৰস্তুত নে মোৰ ৰথ ৰথী হৈ হস্তিগণ হয় মহাৰাজ দৈব জয়ন্তৰ বিবাহৰ বাবে 14,000 ঘোঁৰা 400 হুকুমাৰী ডাকি ব্যৱস্থা কৰা হৈছে তুৰন্তে যথেষ্টকালে কৰিয়ৰ কমে হ'ব আৰু যিকোনো বস্তুতে যাত্ৰা কৰে মাত্ৰ তুৰন্তে যথেষ্টকালে কৰিব লাগে বেশ
মহাবীৰৰ হ'বলৈ পাইছে আজি নিজকে ধন্য মানি অনুমতি দিয়া মহাৰাজ খোজ আমি নিজ গৃহলৈ বিদায়ৰ এই ক্ষণত তোমালৈ যাচিছো আমি অস্বচ্ছ প্ৰদীপ উঠ ভনীতি উঠা বহুদেৱ এই বেজাৰ কৰিছ কিয় আই মিলনৰ এই শুভ মুহূৰ্তত বিষমৰ চকুৰে বেদনাময় কৰি নুতুলিবি আই উচ্চ বংশৰ দুহিতা পাই এই কংসৰ স্নেহৰ ৰাজনী ভৰি দৈপকী হৃদয় তুচ্ছাকাংক্ষা ৰাখিবি মনত স্বামীৰ অনুগামী হৈ বহাবি এই কংসৰ সন্মান বহুদেৱ মহাৰাজ নহয় বহু মিত্ৰ বুলি কৰা সম্বোধন মিত্ৰ বহুদেৱ আজৰি ভৰি দৈপকী তোমাৰ হাতে গতালো এই শুভক্ষণে ছায়া কায়া যি সম্পৰ্ক থাকতেন দুই কিদৰে সুখে দুখে সম্পদে বিপদে এই বেজাৰ নকৰিলো মই যাম মই নিজেই যাম মই নিজেই ৰথৰ বাছ ধৰি ধৰি তোমালোক দুইটিকে থৈ আহিম সৌ গকুলৰ মাছ নদীয়া বসুদেৱ সৌ সুখত ভিতৰতে কৰি আৰোহণ যাত্ৰা কৰোঁতে এই শুভক্ষণ যাত্ৰা আৰম্ভ মোৰ মনৰ ভ্ৰান্ত ধাৰণা হলে কালকেতু যাত্ৰা আৰম্ভ সাৱধান কংস যি দৈপকীৰ বিয়া মহাসমাৰোহে আপোন পাহৰাজী মূৰ্খ কংসতাই স্নেহৰ ভৰিটোৰ দৈপকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি হাজি লাগিলে তাৰে আজি অপূৰ্ব ঘোষণা তাৰে আজি অপূৰ্ব ঘোষণা পাহৰিছো নিজৰে ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশী বাণীয়ে শুৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু 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 আনন্দ উন্মত্ত পদাতি পলক ধৰি
মথুরার নেই প্রজাই করা নাই কোনো অপরাধ ক্ষমা করে রাজা মই কৃপাতে লোক সকলে নাম শোনা দখুরে মহারাজ নতুন নীতির মত আর স্নেহ রাজলি খনি দুয়োজনে কাম্পানী খনিৰ নহয় এই কণ্ঠৰ ভৱিষ্যত ভাগ্যলিপি জীৱিৰণ বান্ধেৰে বান্ধি দিলো তোমালোক দুইটিকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰত এই কণ্ঠৰ মৰণ যিচিনে ভৰা আনন্দময় কৰিলো প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান অচিৰত এই কংসৰ জীৱন অৱসান কি কৰিবা বকু অমৃতত গৰল উঠিল বেশ কথা খেৰ হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আছে যত মানে বিসৰ্জি লোৱা এই মুহূৰ্ততে সম্বন্ধ সম্বন্ধৰ নাশ পাই দিললৈ কৰিছিল আছে মুক্ত হব খোজো মোৰ মৃত্যুৰ দুৱাৰ থমে বেনন্ত কৰি চিৰকাল কিবা সেইটো নষ্ট মোৰ ল'ব লাগে মৃত্যুদণ্ড আজি কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে তুমি মানৱ নামত কিয় কলম সাৰিলা নাই তোৰ কোনো অপৰাধ অপৰাধী নহয় কোনোৱেই মথুৰাৰ প্ৰজা যত মানে অপৰাধ এই কংসৰ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ মহাৰাজ ক'লে জানো তুমি শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় অথবা অন্যায় সবাৰো বিধান হয় নিজ ইচ্ছামতে সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে অংগীমাতৃ লংঘিছে হত্যা কৰি ভগিনীক নিজৰ মৰণতো তুমি ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব বকুদে নিৰংগই খটাই বিখিনি তোমাৰ কথাই সঁচা মই যেনে ইচ্ছা মোৰ তেনে বিধান কৰিম সংসাৰ তাৰ পিছত ভালদৰে এই সন্তানে কিদৰে এই কম কৰিব পাৰে নিধন সাজু মৃত্যুদণ্ডটো দিল উপহাৰ মাথা মুক্তি দিব নাই কিন্তু দাদা ধরুক জানিবা বীর তুমি মহাশক্তিমান কিন্তু আজি দেখা পাই আগন্তক সংবৰণৰ স্বপ্ন প্ৰহেলিত বিবাদহে কবিতা বয়স দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় যদি মৃত্যু মোৰ স্বামী তুমি নাই মহাবীৰ দেৱতাৰ দেৱতাৰ
কাৰ্য অতি অশুভনীয় নাৰী হত্যা ভগনী হত্যাৰ কলংকৰ কালিমা সানি সত্য ৰখি শ্ৰী শ্ৰী মহাৰাজ বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা ধৰণী এনে কাম কৰা যদি ইচ্ছাতে তোমাৰ যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে তোমাক কৰিব গঞ্জনা নলব মহাৰাজ নলব তোমাৰ নাম ঘৃণাতে লাজতে ঘৃণাতে আৰু তাৰ এই ভয়ত ঘাপ পহি গাখীৰ খুৱাই কণ্ঠ মহাৰাজে জগতত বীৰ বুলি দিব পৰিচয় বঢ়িয়া বঢ়িয়া যুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বহুদে ইয়াৰো আছে সহজ উপায় ভাই হেৰা মহাৰাজ ব্যক্ত কৰা দৈৱকী জীয়াই থাকিব তোমাৰ ৰাজা একোকে অনিষ্ট নহব মহাৰাজ কৰজোৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান অসম্ভৱ নহয় মহাৰাজ তাৰ পৰিৱৰ্তে দৈৱকী গৰ্ভজাত সকলোবোৰ সন্তান ভূমিষ্ঠ হোৱা মাত্ৰেই এটি এটিকৈ আমি অৰ্পণ কৰিমেই তোমাৰ হাতত হত্যা কৰিবি হাতত তুমি হবা নিষ্কণ্টগ্নি দিচ্ছাতে পাৰিবাৰে কৰ্তব্য পালিব পাৰিবাৰে বিহত দিব সন্তানৰ স্নেহ তোমালৈ চাই মুক্তি দিব পাৰিব দৈৱকী বহুদে 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 মোৰ সত্যৰ পৰা কদাপি বিচলিত নহ'ব নৰপতি তুমি প্ৰজানি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে আপোন ইচ্ছাৰে মুহূৰ্ততে কাঢ়ি দিব পৰা জীৱ আছে সকলো আমাৰ তথাপিও কওঁ শুনা ৰাজা মিছা কথা মই নকওঁ কদাপি চন্দ্ৰ সূৰ্য বায়ু থাকে মানে সমগ্ৰ বৰযাত্ৰী আৰু প্ৰজাগণৰ আগত মই কিছু প্ৰতিশ্ৰুতি মহাৰাজ মই মোৰ প্ৰতিশ্ৰুতি ৰাখি মই প্ৰাণান্তেও প্ৰতিজ্ঞা পালিম এতিয়াৰ পৰা গলি দুইজনে চাবলৈ শীৰ্ণ দেখতে শীৰ্ণকে নিজ সন্তানৰ নিজকে পৰাকৈ প্ৰস্তুত
Picasso! Ariel! Hey, Picasso!